নাহিলে তাৰমানে জান কোৱাচোন কি হ'ল তোমাৰো মোলৈ মনত পৰি থাকে নেকি মইতো ৰাতিয়ে সপোনত দেখিয়ে থাকোঁ তোমাক কেতিয়া লগ কৰিব যাম জানো কালি ওলাবা শিৱসাগৰ পাৰ্কলৈ যাম তাতে তুমি লগ কৰিম লগ কৰি তাতে চাহ তাহ খাম খাই গুচি আহিম গৈছোঁ দেই মই তোমাৰ ওচৰলৈ হোজা কেনে যায় কি কৈছা মই লগৰ এটালৈ ফোন কৰিছিলোঁ গৈ আছোঁ আকৌ দেই আহিবি চাহ তাহ বনাই থ'ব আকৌ জান কোৱা ক'ত আছা তুমি কি পাপা লগত ওলাই গ'লা পাপা আকৌ লগতে আছিল তোমাৰ নাই তুমি এইফালে বেলেগ দোকানখনো তোমালে তাৰমানে হেৰি ন বৰ মনত পৰে তোমালৈ মোৰ ৰাতি সপোনতো দেখি থাকোঁ মই এই কালি ওলাবাচোন পাৰ্কলৈ যাম পাৰ্ক হেল্ল' ৰখিবচোন কিনো উল্টা উল্টা থাকোঁ পাঁচহাজাৰটো কেতিয়া দিব পইচাটো কেতিয়া দিব এই ৰখিবচোন পাৰ্মানেণ্টলি কথা এটা পাতি আছোঁ মোক পইচাটো কেতিয়া দিব ফটোৱা মানুহ দেই এই ৰখিবচোন অকণ হলটো ৰাখক কি হ'ল এই হুদিয়া বুঢ়া ক'ত থাকে শদিয়া বুঢ়া নে হোজাই বুঢ়া ক'ত থাকে সেইকাৰণে কয় ইমান চিঞৰ ক'ব নালাগে এই ঘৰটো দেখিছানে এই ঘৰটো তেওঁহে প্ৰথম বনাইছিলে কিন্তু এই ঘৰটোত তেওঁ নাইকিয়া এতিয়া ক'ত থাকে সেইটো কওক আপুনি এইপিনে গৈ দিয়ে গৈ মেলি লেফ্ট চাইডে এটা গলি পাব তাত দেখিব দুইমলীয়া ঘৰ এটা ওপৰত টিং লাগি আছে কিনাৰত এইপিনে এখন খিৰিকী এইপিনে এখন খিৰিকী মাজৰ এখন দৰ্জা কিন্তু সেইটো ঘৰত নাথাকে কিন্তু থাকে ক'ত কৈ আছোঁ ৰখিব অকণমান আগলৈ যাব তাত দেখিব লাইন বাই লাইনকৈ চকী পাৰি থোৱা আছে সেই হোজাই বুঢ়াই তাতে চাহ খায় কিন্তু এতিয়া গ'লে তাত নাপাব পাৰে কিনো কথাবোৰ পাতি থাকে আপুনি 3 নম্বৰতে অকণমান আগলৈ যাব দেই অকণমান আগলৈ যাব গৈ পেলাই দেখিব একদম ধুনীয়া একদম ধুনীয়া ইমানে ধুনীয়া মই কৈছোঁ কি একদম ধুনীয়া ঘৰ এটা পাব ঘৰটোত গৈ সোমাই মেলি দেখিব একদম 3-4খন দৰ্জা আছে কিন্তু তাত নোসোমাব আকৌ নোসোমাব মানে আপোনাক মই ভাল কিন্তু তাৰপিছত কি কৰিব অকণমান আগলৈ যাব গৈ মেলি একদম ধুনীয়াকৈ দেখিব ইমানেই ধুনীয়া মই কি ক'ম আৰু মই এতিয়া কম নে নক'ম কৈ দিছোঁ একদম মজা ডাঙৰ চাই এজোপা তামোল গছজোপা কিনাই দি সোমাই যাব সোমাই গৈ এটা লেট্ৰিন পাব কিনাই দি যাব কেলৈ লেট্ৰিনটো কিনাই দিয়া হয়তো আপোনাৰ হাগিব ধৰিব পাৰে লেট্ৰিনটো কৰি যাব একেবাৰে তাৰপিছত গৈ থাকিব অকণমান আগলৈ ঘৰ এটা পাব এজন তাত থাকিব পাৰে কিন্তু তাত নোসোমাব হয়তো মাতবোৰ নাথাকিব পাৰে কেলৈ নাথাকিব মাতবোৰ নাথাকিব পাৰে আৰু দংশন হৈছিলে নেকি অকণমান আগলৈ গৈ তাত 3টা ভাড়া ৰুম আছে ভাড়া ৰুমৰ ভিতৰত কিনাৰৰ দৰ্জাকেইখন নুখুলিব মাজৰ দৰ্জাকেইখন খুলিব খুলি গৈ মেলি ভিতৰত চাব গডৰেজ আছে সেই গডৰেজটো খুলি মেলি ড্ৰাছটোৰ ভিতৰত এখন কিতাপ আছে সেই কিতাপখনৰ ওপৰত খাই গৈছোঁ মই হোজাই বুঢ়া ঘৰ আৰু তেওঁৰ মানুহটোকো চিনি নাপাওঁ তেনে অথনিৰ পৰা আপুনি কেলৈ পকাই ৰাস্তা কৰি আছিলে তেনেহ'লে আপুনি আৰু মই কথা পাতিছিলোঁ আপুনি মোক কেলৈ ডিষ্টাৰ্ব কৰি অকণমান ফটোৱা চটোৱা মানুহ হিচাপে সোধাকৈ কোৱাকৈ নোখোৱাই ঠিক আছিলে নেকি দাদা ৰখিব মই ভালকৈ বুজাই দিছোঁ এই দুখত ফটোৱা মানুহ নাই যি মই আছোঁ এই দুখত মানুহৰ লগত মানুহৰ মেইন মাত কথাহে আৰু খোৱা বোৱা নহয় ন এইবোৰ মাত কথা মানুহক আপুনি নাজানে মানুহক কথা ব্যৱহাৰ কৰিবলৈ তেনেকৈ মানুহে কথা এটা সুধিলে ক'ব লাগে কি ক'ত আছে ঘৰটো তেনেকৈ নক'ব আকৌ মই ফোন কৰিছিলোঁ আপুনি মোক ডিষ্টাৰ্ব দিছিলে মই সেইকাৰণে অকণমান আপোনাৰ হেৰি নহয় ন আপোনাৰ মানুহৰ মেইন মাত কথাহে হ'ব দিয়ক বেয়া চেয়া নাপাব আৰু বেয়া পালেও অকণমান পেকেটত ভৰাই থৈ দিব হ'ব যাব পাৰে দেই এতিয়া অকণমান আগতকৈ মানুহ এজনক সুধি ল'ব গম পালে এতিয়া মোৰ লগত কথা পাতিবলৈ আহিছে হাই আমাৰ ভিডিঅ'টো চাই কেনেকুৱা লাগিলে যদি ভাল লাগিলে তেনেহ'লে লাইক কৰিব কমেণ্ট কৰিব লগতে শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিব আৰু নাপাহৰিব সেইটো গম পায় আপুনি কেলৈ দবাব লাগে সেইটো দবালে আপোনালোকৰ মোবাইলত